মাৰ্কেট আছা কি খবৰ ভালে আছ আহিলি অকল বিহু বুলি আহিলি নে এবাৰ বিয়াখনো পাতিবি ঐ শুনিছো চীন ভাৰতৰ যুদ্ধ হ'ব যুদ্ধত যোৱাৰ আগতে বিয়াখন পা বিয়াখনতো পাতিব লাগে পিছে ছোৱালীহে বিচাৰি পোৱা নাই কিবা খবৰ আছে নেকি শুনিছো ভাইৰে জইণ্ট একাউণ্টৰ ফৰ্ম আনিলেই বোলে তই কিবা এটা ক আমাৰ এওৰাই বিয়া পাতিব নেকি এওৰাই সীমান্তত বন্দুক লৈ থাকোতেই কৈছে আৰু ঐ এনেকুৱা বৰলা জীৱন জীয়াই থকাতকৈ পুতনাৰ গাখীৰ খাই মৰি যোৱাই ভাল যুদ্ধ হলে সীমান্তলৈ যাব লাগিব যোৱাৰ আগতে ভাবিছিলো সংসাৰখন মোৰ আগুৱাব ভাবি থাকোতে এতিয়া দেখোন বয়সে মোৰ পতিয়াব চাওঁতে দিনটো পাৰে হলৈ জীৱন নামৰ সাগৰত মনত ৰাখিবলৈ নহ'ব কোনো জমেনিয়াৰ সময়ত চাওঁতে দিনটো পাৰে হলৈ জীৱন নামৰ সাগৰত মনত ৰাখিবলৈ নহ'ব কোনো জমেনিয়াৰ সময়ত ঐ কিনো লিখি দিলা প্ৰভু তিনি আঙুল কপালত ইপাৰ নহয় সিপাৰ কৰা ধৰিছো মই চৰণত এৰি গ'লে ৰামপাত বেলি গ'লে নেলাগে ভাত জীৱন নোভাতি দিলা মৰম চেনেহ নেথাকে মৰম চেনেহ নেথাকে চকুৱে চকুৱে চাইনো চাই থাকোতে চিংকে